জানুৱাৰী আজি আমি তিনিওটাই গাঁৱত যাব ওলাইছোঁ। শহুৰৰ ঘৰ আহি পালোঁ। মোৰ শহুৰৰ ঘৰৰ বেলগছডাল কি ধুনীয়াকৈ বেল লাগিছে। ইয়াতে মোৰ বাইদেৱে চাকি বন্তি দিয়ে। আজি 26 জানুৱাৰীৰ কাৰণে আমাৰ গাঁৱত মানে প্ৰত্যেক বছৰে 26 জানুৱাৰীৰ দিনা ভাগৱত বিষ্ণুপাঠ যজ্ঞ হয়। আমি তালৈকে যাব ওলাইছোঁ এতিয়া। এতিয়া আমি ভাগৱতলৈ গৈ আছোঁ। এইটো মন্দিৰ, এইবিলাক মানুহ, আমি সেৱা কৰিলোঁ। বাবু দাদা এইটো আপা ডাঙৰ হ'ল দেখোন। মুখখনত ছটা ছটা খবৰ সুধি কি লাভ আছে? নাই তাইক ৰাখ। নাহাই আজি থাকি যা। কালি মোৰ শাহু মা খিচাৰি খাই আছে। আৰু এতিয়া আমাৰ দেৱাংশী এইবিলাক মানুহ ভাগৱতৰ পৰা আহি আমি তিনিওটাই লগ লাগি ঘৰ গৈ আছোঁ। মানে মোৰ শহুৰৰ ঘৰত আৰু